Hello everyone, welcome to Educator. আৰু আজিৰ ভিডিঅটো আমি এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 2 পৰা ষ্টাৰ্ট কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহত মই তোমালোকক পঢ়াইছিলো যে ইউক্লিডছ ডিভিজন এলগৰিথমৰ জৰিয়তে কিদৰে তোমালোকে এচিএফ উলিয়াবা অৰ্থাৎ কিদৰে তোমালোকে গসাউ উলিয়াবা আগতে যিবোৰ ফৰ্মুলাত সহজ ফৰ্মুলাত তোমালোকে এচিএফ গসাউ উলিয়াইছিলা হেবিলাকতকৈ অলপ ইউক্লিডৰ মেথডটোৰ জৰিয়তে এচিএফ উলিওৱা পদ্ধতিটো অলপ বেলেগ হয় না মই ইয়াৰ আগৰ ভিডিঅ'টোত শিকাইছিলো যিসকল ষ্টুডেণ্টে সেই ভিডিঅ'টো চোৱা নাই তেওঁলোকে প্লেলিষ্টত গৈ সেই ভিডিঅ'টো চাব পাৰিব ঠিক আছে আৰু আজি ভিডিঅ'তে আমি আৰম্ভ কৰিব ওলাইছো এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 2 ৰ পৰা তেন্তে বলা আৰম্ভ কৰো এতিয়া কোৱেশ্চন নম্বৰ 2 টো হৈছে চোৱা যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আদি য'ত q এটা কোনোবা অখণ্ড সংখ্যা মই আসামিছত লিখি দিছো আৰু ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলৰ কাৰণেও মই কৈ দিছো কোৱেশ্চনটো তেওঁলোকৰ নিজৰ বুকখনৰ পৰা কোৱেশ্চন ভিডিঅ'টো চাওঁতে চাই ল'ব পাৰিব তেন্তে চোৱা ইংলিশত কি কৈছে show that any positive odd integer is of the form 6q + 1 or 6q + 3 or 6q + 5 where q is some integer এই কোৱেশ্চনটো কৰিবলৈ যোৱাৰ আগত আমি লেমাৰ যেটো কনসেপ্ট যেটো থিওৰম 1.1 কি কলো মই থিওৰম 1.1 ৰ তোমালোকৰ চেপ্টাৰ 1 ৰ থিওৰম 1.1 টো তোমালোকে চোৱা তাত লেমাৰ যেটো ইউক্লিডছ ডিভিজন লেমাৰ যেটো দিয়া হৈছে তাত অসমীয়া ষ্টুডেন্টৰ কাৰণে কৈছো অসমীয়া মাধ্যমৰ ইউক্লিডছ বিভাজন প্ৰমেয়িকা বুলি এটা থিওৰম আছে সেই থিওৰমটো তোমালোকে পাবা যেতিয়া তোমালোকে পাঠটো পঢ়িবা ভালদৰে যেতিয়া তোমালোকে চাবা তাত দিয়া হৈছে হে লেমাৰ ধাৰণাটো চোৱা যে a is equal to bq plus r এই ধৰণে লেমা এটা ফৰ্মুলা টাইপ দিয়া হৈছে ঠিক আছে এই ফৰ্মুলাটো আমি বুজিবলৈ যোৱাৰ আগত আমি কিছুমান কি আছে সৰু কিছুমান কথা আমি জানিব লাগিব ঠিক আছে তেনে বলা সেই সৰু কথাবোৰনো কি তাক আমি আগে জানি লওঁ এতিয়া চোৱা আমি হৰণ কৰিম ঠিক আছে হৰণ কৰাটো সকলোৱে জানো হয়নে বহুত টান হৰণ অংক এটা কৰিবলৈ চেষ্টা কৰা আমি চোৱা দুয়ে হাতৰ হৰণ কৰিব পাৰিবা নে তোমালোকে বহুত টান নিব নহয় ন একেবাৰে ইজি দুয়ে হাতৰ হৰণ কেনেকৈ কৰে 2 3 যা কিমান হ'ব 6 হ'ব হাতৰ পৰা 6 মাইনাস কৰিলে কিমান হ'ল 1 থাকিলে ঠিক আছে একেবাৰে এটো ইমান টান হৰণ অংকটো কৰিছো হয়নে ধেমালি কৰিছো টান নহয় ইজি অংক চোৱা এতিয়া কি হ'ল এই অংকটো আমি কিয় কৰিছো এই হৰণটো আমি কিয় কৰিছো হেতু মন দিবা এতিয়া চোৱা এই নাম্বাৰ বিলাকক আমি চিনাক্ত কৰিম আইডেন্টিফাই কৰিম কোনটো কি হয় ঠিক আছে যেতিয়া আমি ক্লাস 4 5 ত যেতিয়া আমি পাইছিলো তেতিয়া এই কথাখিনি আমি পাইছিলো এইখিনি কথাকে আমি আকৌ এবাৰ ৰিপিট কৰো ঠিক আছে এই লেমাৰ যেটো কনসেপ্টৰ সহায়ত আমি পিছৰ এক্সাৰসাইজত যিটা অংক কৰিবলগীয়া আছে গতি সেই অংককিটা কৰিবলৈ যোৱাৰ আগত এই কথাকিটা জনাটো খুব প্ৰয়োজন আমাৰ কাৰণে চোৱা এতিয়া এই দুইটো কি বুলি কয় ডিভাইজাৰ বুলি কয় ঠিক আছে ডিভাইজাৰটোক অসমীয়াত কি বুলি কয় ভাজক বুলি কয় ডিভাইজাৰটোক অসমীয়াত ভাজক বুলি কয় হয়তো কিছু ষ্টুডেন্টে এইখিনি কথা জানে যিসকল ষ্টুডেন্টে নাজানে মই তেওঁলোকৰ কাৰণে অৰ্থাৎ নাজানে নহয় পাহৰি গৈছে যিসকল ষ্টুডেন্টে তেওঁলোকৰ কাৰণে মই আকৌ পুনৰ ৰিপিট কৰি দিছো ঠিক আছে এই হাতটোক কয় ডিভিডেন্ড কয় অসমীয়াত কয় ভাজ্য ঠিক আছে হাতটো কি বুলি কয় ডিভিডেন্ড ভাজ্য দুইটো কি বুলি কয় ভাজক ডিভাইজাৰ তাৰ পিছত এটো কোৱেশ্চন বুলি কয় ঠিক আছে কোৱেশ্চন অসমীয়াত কি বুলি কয় ভাগফল বুলি কয় এটো তোমালোকে মনত ৰাখিবা অসমীয়াত ভাগফল বুলি কয় একেবাৰে শেষত কি থাকি গ'ল ৰিমাইন্ডাৰ থাকি গ'ল হয়নে ৰিমাইন্ডাৰ থাকি গ'ল একেবাৰে শেষৰ ৰিমাইন্ডাৰ থাকি গ'ল অসমীয়া মাধ্যমৰ ষ্টুডেন্ট সকলে কোৱাচোন এটো কি বুলি কয় একেবাৰে শেষত থাকি যোৱাটো বাকি বা ভাগ 1 বুলি কয় অসমীয়াত পঢ়িছিল আমি হয়নে ভাগ 1 বুলি কয় ঠিক আছে এতিয়া চোৱা এতিয়া মন কৰা দুইটো কি বুলি কয় ডিভাইজাৰ ভাজক বুলি কয় ব্ৰেইনত একেবাৰে ফিক্স কৰি লোৱা ঠিক আছে ব্ৰেইনত একেবাৰে ফিক্স কৰিলে এই কথাকিটা জনাটো খুব প্ৰয়োজন সেই অংককিটা কৰাৰ আগত ঠিক আছে দুইটো কি বুলি কয় ডিভাইজাৰ ভাজক বুলি কয় হাতটো কি বুলি কয় ডিভিডেন্ড ভাজ্য বুলি কয় তিনিটো কি বুলি কয় কোশেন্ট ভাগফল বুলি কয় আৰু 1 টো কি বুলি কয় ৰিমাইন্ডাৰ ভাগ 1 বুলি কয় ঠিক আছে
এতিয়া আমি আহো লেমা ধাৰণাটো লেমা মানে কি প্ৰমেয়িকা অসমীয়া ষ্টুডেণ্টসকলৰ কাৰণে কৈছো লেমা অৰ্থটো হৈছে প্ৰমেয়িকা অসমীয়া ঠিক আছে এতিয়া লেমা ধাৰণাটো আহো যে কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অৰ্থাৎ ইউক্লিডছ ডিভিজন লেমা মানে কি এতিয়া আহো আমি লেমাৰ ধাৰণালে অৰ্থাৎ প্ৰমেয়িকা ধাৰণাটোলে ঠিক আছে লেমাই কি বুলি কয় চোৱা এতিয়া যে যিকোনো এটা অৰ্থাৎ ডিভিডেন্ড ভাজ্যটো পাবলৈ হলে ঠিক আছে ভাজ্যটো পাবলৈ হলে ভাজ্যটো ধৰিছো আমি এ ঠিক আছে যেহেতু লেমাৰ ফৰ্মুলাটো কি আছিল a bq r আছিল হয়নে গতিকে চোৱা লেমাই কি কয় এতিয়া ধৰি লোৱা লেমাৰ ধাৰণা মতে আমি চলিছো কি হল এই হাতটো পাবলৈ আমি কি কৰিছিলো দুই লগত কি পূৰণ কৰিছিলো 3 পূৰণ কৰিছিলো হয়নে দুই লগত কি কৰিছিলো 3 পূৰণ কৰিছিলো আৰু লাষ্টত 1 টো কি কৰিছিলো যেটো ৰিমাইন্ডাৰ যেটো ভাগে সেই 1 টো কি কৰিছিলো প্লাস কৰিছিলো তেতিয়া কি পাইছিলো আমি হাতটো পাইছিলো তোমালোকে প্ৰমাণ কৰি চাব পাৰা 2 3 গুণ কিমান 2 3 6 প্লাস 1 7 ঠিক আছে গতিকে এতিয়া তোমালোকৰ হয়তো এটা ধাৰণা আহিলে যে লেমাই কি কয় লেমাৰ মতে কি যে কি যিকোনো এটা অৰ্থাৎ ভাজ্যটো আমি পাবলৈ হলে ডিভিডেন্ডটো আমি পাবলৈ হলে কি কৰিব লাগিব ভাজকটোক মই ধৰিছো b ঠিক আছে b ধৰিছো ভাজকটো দুইটোক মই ভাজক ধৰিছো ঠিক আছে গতিকে b লগত কি কৰিব লাগিব কোশেন্ট কিউটো কিউ ভাগে আছে ভাগফলটো ঠিক আছে কিউটো কিউ ভাগে আছে কোশেন্টটো মাল্টিপ্লাই কৰিব লাগিব আৰু যেটো ৰিমাইন্ডাৰ সেই ৰিমাইন্ডাৰটো কি কৰিব লাগিব প্লাস কৰিব লাগিব তেতিয়া আমি কি পাম ডিভিডেন্ডটো পাম ইয়ালৈকে তোমালোকৰ কনসেপ্টটো হয়তো ক্লিয়াৰ হ'ল তাৰ পিছত চাও আমি আৰু এটা কথা কৈছে লেমাত চোৱা লেমাত আৰু এটা কথা কৈছে যে ৰিমাইন্ডাৰটো ঠিক আছে তোমালোকেও মনত ৰাখিবা তোমালোকে হয়তো প্ৰমাণ কৰিছালে তোমালোকেও গম পাবা যে কি হয় ৰিমাইন্ডাৰটো সদায় ডিভাইজাৰতকৈ সৰু হয় ঠিক আছে ৰিমাইন্ডাৰটো সদায় ডিভাইজাৰতকৈ সদায় সৰু হয় অৰ্থাৎ ভাগ একটো সদায় ভাজকতকৈ সদায় সৰু হয় কিন্তু ভাগ একটো কি হয় শূন্যতকৈ ডাঙৰ গম পাইছানে ভাগ একটো শূন্যতকৈ ডাঙৰ হয় বা কেতিয়াবা কি হয় ভাগ একটো শূন্যৰ সমান হয় লেমাই এটো কথাও কৈছে ঠিক আছে কি কলে এতিয়া তেন্তে যে ৰিমাইন্ডাৰটো ডিভাইজাৰতকৈ সদায় সৰু হয় ডিভাইজাৰটো সদায় ৰিমাইন্ডাৰতকৈ ডাঙৰ থাকে অৰ্থাৎ ভাজকটো সদায় ৰিমাইন্ডাৰ ভাগ একতকৈ সদায় ডাঙৰ হয় আৰু ৰিমাইন্ডাৰটো 0 তকৈ সদায় ডাঙৰ হয় বা 0 ৰ সমান হয় কাছে কেতিয়াবা 0 সমান হয় কিন্তু বেছিভাগ ক্ষেত্ৰতে কি হয় 0 তকৈ ৰিমাইন্ডাৰটো ডাঙৰ হয় ঠিক আছে উদাহৰণস্বৰূপে মই তোমালোকক কথাটো কৈছো চোৱা যদি ইয়াত ৰিমাইন্ডাৰটো 1 নাই ৰিমাইন্ডাৰটো ঠাইত যদি 1 নাই 6 অহা হলে তেতিয়া কি হল হেতেন দুইটা কি কৰিলে হেতেন তাক 3 মাল্টিপ্লাই কৰি আকৌ সৰু কৰিলে হেতেন 2 3 6 তেতিয়া তো কি হলতেন একেবাৰে ৰিমাইন্ডাৰটো 0 হলতেন হয়নে সেই গতিকে ইয়াত লেমাই হেতু কথাই কৈছে যে ৰিমাইন্ডাৰটো কি হয় সদায় ভাজকতকৈ অৰ্থাৎ ৰিমাইন্ডাৰটো সদায় ডিভাইজাৰতকৈ সৰু হয় ডিভাইজাৰটোৱে সদায় ডাঙৰ হয় এই অংকসমূহ যিবোৰ আমি এক্সাৰসাইজৰ অংকবিলাক কৰিম তেতিয়া কি হ'ব এই কথাখিনি তোমালোকে ভালদৰে জানিব লাগিব সেইকাৰণে মই আগতেকে কি কৰিছো তোমালোকক বুজাই দিছো এই কথাখিনি তেন্তে বলা এক্সাৰসাইজৰ 1.1 ৰ কোৱেশ্চন নাম্বাৰ 2 লৈ যাওঁ এতিয়া গতিকে আমি এই অংকটো কৰাৰ আগত লেমাৰ যেটো ষ্টেণ্ডাৰ্ড ফৰ্মটো সেই ষ্টেণ্ডাৰ্ড ফৰ্মটো লিখিলো আমি চোৱা এতিয়া ষ্টেণ্ডাৰ্ড ফৰ্মটো মই কৈছিলো যে কি a is equal to bq plus r a is equal to bq plus r যত কি হ'ব 0 তকৈ r টো ডাঙৰ হ'ব কিন্তু ডিভাইজাৰতকৈ r টো সৰু হ'ব মই তোমালোকক কৈছিলো হয়নে এতিয়া চোৱা ইয়াৰ আগত যেটো আমি অংক কৈছিলো যে 2 লগত 7 ডিভাইড কৰিলে কি হয় 1 ৰিমাইন্ডাৰ হয় 2 ডিভাইজাৰ হয় 3 কোশেন্ট হয় আৰু 1 ৰিমাইন্ডাৰ হয় ঠিক আছে এতিয়া যেটো আমি কি কৰিছিল যে ডিভিডেন্ডটো পাবলৈ হলে কি কৰিছিল ডিভাইজাৰৰ লগত আমি কোশেন্টটো মাল্টিপ্লাই কৰিছিল আৰু ৰিমাইন্ডাৰটো প্লাস কৰিছিল হেতুহে কৰিছিল হয়নে কি কৰিছিল 2 টোৰ লগত 3 মাল্টিপ্লাই কৰিছিল 2 টোৰ লগত 3 মাল্টিপ্লাই কৰিছিল আৰু ৰিমাইন্ডাৰ 1 টো প্লাস কৰিছিল হয়নে তেতিয়া ডিভিডেন্ড কি আহিছিল 7 আহিছিল ঠিক আছে দুটা ডি হৈ যাব গতিকে কি কৰিছো ডিভাইজাৰটো ডি হৈ যাব আৰু ডিভিডেন্ডটো ডি আমি ইউজ নকৰো আমি ডিভিডেন্ডটো এ বুলি ধৰিম ঠিক আছে এতিয়া চোৱা এটা কথা মন কৰা ৰিমাইন্ডাৰটো যেহেতু কি হয় ডিভাইজাৰতকৈ যেহেতু সৰু হয় গতিকে কি কৰিব লাগিব আমি ইয়াক কি ধৰণে লিখিব পাৰো এতিয়া চোৱা যেহেতু ডিভাইজাৰত আছে 2 হয় না আৰু ৰিমাইন্ডাৰত আছে 1 গতিকে ডিভাইজাৰতকৈ যেহেতু কি ৰিমাইন্ডাৰটো সৰু হয় গতিকে কি আহিব 0,1 এটো আহিব ৰিমাইন্ডাৰটো হয় না ৰিমাইন্ডাৰটো কি হ'ব সদায় ডিভাইজাৰতকৈ যেহেতু সৰু হয় গতিকে
ডিভাইজাৰতকৈ যিহেতু সৰু হয় গতিকে ৰিমাইণ্ডাৰটো কি হ'ব 0 আৰু 1 আহিব ঠিক আছে গতিকে চোৱা ৰিমাইণ্ডাৰত কি আহিব ৰিমাইণ্ডাৰত 0 আহিব 1 আহিব হয় না ৰিমাইণ্ডাৰত 0 আৰু 1 আহিব এতিয়া চোৱা এটা কথা মন কৰা এই ফৰ্ম কিটা চোৱা এতিয়া এই ফৰ্ম কিটা চোৱা এতিয়া 6 কিউব প্লাস 1 6 কিউব প্লাস 3 6 কিউব প্লাস 5 এই ধৰণে আছে গতিকে আমি এই অংকটো যদি আমি এক্সাম্পল হিচাপে লওঁ গতিকে কি কৰিব পাৰো এই ডিভাইজাৰ যেহেতু 2 হয় এটো কোৱেশ্চন 3 হয় ৰিমাইণ্ডাৰ 1 হয় হয় না গতিকে আমি ইয়াক এই ধৰণে লিখিব নোৱাৰো নে 2 কিউব প্লাস 1 হয় না আমি ইয়াক এ ধৰি লোৱা কি হয় এ ডিভিডেন্ট হয় ঠিক আছে এ ডিভিডেন্ট হয় আৰু 2 কিউব প্লাস 1 ডিভাইজাৰত কি আছে 2 আছে কোৱেশ্চনটো আমি নিলিখিলো কিউব ভাগে থৈ দিলো ঠিক আছে যেহেতু এই ফৰ্মত আমি এই ফৰ্মটো প্ৰমাণ কৰিব লাগে প্ৰুভ কৰিব লাগে গতিকে কিউটো কিউব ফৰ্মত থৈলো জাস্ট তোমালোকক বুজাবৰ কাৰণে প্লাস 1 ঠিক আছে ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈ গ'ল এটো হল গতিকে কি হ'ব পাৰে ৰিমাইণ্ডাৰ 2 কিউব প্লাস 1 আহিব পাৰে তাৰপিছত 2 কিউব প্লাস 0 আহিব পাৰে ঠিক আছে ৰিমাইণ্ডাৰ যেহেতু কি পালো 0 আৰু 1 পালো গতিকে কি হ'ব 2 কিউব প্লাস 1 হ'ব বা 2 কিউব প্লাস 0 হ'ব এই ধৰণে আহিব গতিকে এটো ফৰ্মকো কি কৰিব পাৰি চোৱা এতিয়া যেহেতু 6 কিউব প্লাস 1 ইয়াক কি দৰে ল'ব পাৰি এটা 6 কিউব প্লাস 1 এটো ফৰ্ম আছে নহয় ইয়াক কি দৰে ল'ব পাৰি চোৱা এতিয়া 6 টো কি হয় 6 টো ইয়াত ডিভাইজাৰ হয় ডি হয় না ঠিক আছে ডিভাইজাৰ লগত কি হৈ আছে কিউ টো কোৱেশ্চনটো ভাগফলটো কি আছে পূৰণ হৈ আছে প্লাস 1 অৰ্থাৎ ৰিমাইণ্ডাৰটো কি আছে প্লাস হৈ আছে ঠিক আছে এতিয়া চোৱা ইয়াত হাইষ্ট ফৰ্মটো কিমান আছে 6 কিউব প্লাস 5 ঠিক আছে ইয়াত ৰিমাইণ্ডাৰ হাইষ্ট কিমান আছে 5 আছে আৰু ইয়াত ডিভাইজাৰ কিমান আছে 6 আছে ঠিক আছে গতিকে কি হ'ব 6 কিউব ৰিমাইণ্ডাৰ যেহেতু কি হ'ল ৰিমাইণ্ডাৰ ইয়াত কিমান আহিলে হাইষ্ট 5 আহিলে হয়নে আৰু ডিভাইজাৰ আছে ইয়াত কিমান 6 আছে গতিকে ডিভাইজাৰতকৈ ৰিমাইণ্ডাৰ সদায় সৰু হয় এটো প্ৰুফ হৈ আছে হয়নে তাৰ পিছত কি কৰিম চোৱা এতিয়া 6 কিউ লগৰ ৰিমাইণ্ডাৰ কি হ'ব 0 আহিব 6 কিউ লগৰ ৰিমাইণ্ডাৰ কি আহিব 1 আহিব যেহেতু কি হয় ৰিমাইণ্ডাৰটো কিন্তু ডিভাইজাৰতকৈ সদায় সৰু হ'ব কিন্তু ৰিমাইণ্ডাৰটো কি ফৰ্মত লিখিব পাৰি তাক চোৱা 6 কিউ প্লাস 1 6 কিউ প্লাস 2 6 কিউ প্লাস 3 6 কিউ প্লাস 4 6 কিউ প্লাস 5 ঠিক আছে এই ধৰণে আছে এতিয়া এটা কথা মন কৰা কোৱেশ্চনটোত কৈছে কি যে দেখুৱা যে শো কৰিব কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6 কিউ প্লাস 1 বা 6 কিউ প্লাস 3 বা 6 কিউ প্লাস 5 আৰু যত কিউ এটা কোনোবা এটা অখণ্ড সংখ্যা আছে কিউ সাম ইন্টিজাৰ ঠিক আছে কিউ যিকোনো এটা ইন্টিজাৰ হয় আৰু কি কৈছে এই যিকিটা ফৰ্ম দেখিছা এইকিটা কি কৰিবলৈ কৈছে অযুগ্ম অখণ্ড সংখ্যা যে হয় হেতু প্ৰুভ কৰি দেখাবলৈ কৈছে গম পাইছা নে চোৱা এতিয়া 6 কিউ লগত প্লাস 0 কৰিলো কি হ'ল 6 কিউ হ'ল ঠিক আছে ইয়াক যদি আমি এদৰে লিখো 2 টো যদি কমন লৈ লও 3 কিউ হ'ব হয়নে 2 3 জাৰ 6 কিউ টো কিউ ভাগে আহিব ঠিক আছে আৰু এটা কথা চোৱা 2 এ যিকোনো যি সংখ্যা কি হয় 2 এ ডিভাইড হয় সেই সংখ্যাটো কি হয় কেতিয়াও অড নহয় হিয়টা কি হয় ইভেন হয় কিন্তু আমাক কি প্ৰুভ কৰিব দিছে অড হিচাপে প্ৰুভ কৰিব দিছে কোনকিটা অড হিচাপে প্ৰুভ কৰিব দিছে 6 কিউ প্লাস 1 6 কিউ প্লাস 3 আৰু 6 কিউ প্লাস 5 এই ফৰ্ম কিটা কি কৰিবলৈ কৈছে এইকেটা অড ইন্টিজাৰ যে হয় অড ইন্টিজাৰ হিচাপে অৰ্থাৎ যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা হিচাপে ইহঁতক প্ৰমাণ কৰিবলৈ দিছে গতিকে চোৱা প্ৰথমটো কি হৈ গ'ল ইভেন হৈ গ'ল অড নহয় ঠিক আছে দ্বিতীয়টো চাও আমি তৃতীয়টো চাই লও আগে দ্বিতীয়টো যদি চাও কি হ'ব 6 কিউ প্লাস 2 আছে ইয়াত এতিয়া কি হ'ব চোৱা দুইটো কমন লৈ ললো ঠিক আছে দুইটো কমন লৈ লোৱাৰ লগে লগে কি হ'ল 2 3 যা 6 আহিলে তাৰপিছত 2 1 যা 2 হ'ল আৰু দুইয়ে যিকোনো সংখ্যা মই আগতেতো কৈছো দুইয়ে যিকোনো সংখ্যা যেতিয়া ডিভাইড হয় হি কেতিয়া অড হয় নাথাকে হিয়তে ইভেন হয় ঠিক আছে গতিকে ইভেন হয় ঠিক আছে তাৰপিছত চাই লও আমি এটো 6 কিউ প্লাস 4 6 কিউ প্লাস 4 দুইটো কমন লৈ ললো কি হ'ব এতিয়া 2 3 যা 6 কিউ প্লাস 2 2 যা 4 ঠিক আছে দুইয়ে ডিভাইড হ'ল গতিকে কি নহল এইকেটা ইভেন হৈ থাকিলে এইকেটা অড নহল আমাক অড হিচাপে প্ৰুভ কৰিব দিছে গতিকে এইকেটা যদি চাও এইকেটা যেহেতু ইভেন হৈ গ'ল এইকেটাক আমি সাইড কৰি দিছো এতিয়া 6 কিউ প্লাস 1 ঠিক আছে 6 কিউ প্লাস 1 টো কি হ'ব এতিয়া চোৱা 6 কিউ প্লাস 1 ইয়াক 2 ৰে ডিভাইড নহয় তোমালোকে কৈ চাব পাৰা 2 ৰে ডিভাইড নহয় কমনো না যায় একো নহয় ইয়াত ঠিক আছে গতিকে এটো কি হ'ব অড হ'ব অড ইন্টিজাৰ হ'ব ঠিক আছে তাৰপিছত 6 কিউ প্লাস 3 টো যদি তোমালোকে চোৱা
এইটো কি নহয় 2 ৰে ডিভাইড নহয় গতিকে এইটো অড হ'ব 6 কিউব প্লাস 5 টো 6 কিউব প্লাস 5 টো সোৱা তোমালোকে এইটো অড হ'ব এইটো ইভেন নহয় ঠিক আছে এইটো প্ৰুভ কৰিব লাগিছিল আমাক এইটো কি কৰিব লাগে প্ৰুভ কৰিব লাগিছিল আৰু আমি প্ৰুভ কৰি দেখাই দিলো ঠিক আছে মই তোমালোকক থুলমুলকৈ গোটে বস্তুটো বুজাই দিছো আৰু কিন্তু ধুনিয়াকৈ লিখিবলৈ হলে তোমালোকে এই এক্সাৰসাইজ 1.1 ৰ আগত এক্সাম্পল 2 টো আছে বা তেনেদৰে এক্সাম্পল 3 টো আছে হেটো তোমালোকে চাই লবা কি তাত ধুনিয়াকৈ দিয়া আছে বস্তুটো তেনেদৰে তোমালোকে লিখি লবা তাৰ পিছত এইটো তোমালোকে প্ৰুভ কৰি দিবা ঠিক আছে এইটো আছিল মূল অংকটো প্ৰুভ কৰিব লগা ঠিক প্ৰুভ মই তোমালোকক থুলমুলকৈ যিমান শৰ্ট ফৰ্মত হয় বুজাই দিবলৈ মই চেষ্টা কৰিলো তেন্তে তোমালোকে বুজি পালা হয়নে যে কি দৰে 6 কিউব প্লাস 1 6 কিউব প্লাস 3 6 কিউব প্লাস 5 এইটো ফৰ্মত লেমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়কাৰ সহায়ত কি কৰিব লাগে প্ৰমাণ কৰাটো তোমালোকে বুজি পালা হয়নে গতিকে ইয়াৰ পিছৰ যেটো অংক নাম্বাৰ 3 যেটো অংক হয় হেতু তোমালোকে বুকখনত উলিয়াই লবা ঠিক আছে মই তোমালোকক কৈ দিছো নাম্বাৰ 3 টো তোমালোকক কৈ দিছো তোমালোকে বুকখনত চাই লবা আৰু কিদৰে কৰিব লাগে হেতু তোমালোকক বুজাই দিছো মই ঠিক আছে কাৰণ তাৰ ওপৰত মই অংক অলৰেডি কৈ থোৱা আছে গতিকে কি উলিয়াবলৈ কৈছে মই তোমালোকক দেখাই দিছো চোৱা অসমীয়া আৰু ইংলিছত দুইটাতে মই কৈ দিছো বাৰু যে 616 সদস্য এটা সৈন্য বাহিনী গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল ঠিক আছে দুইটা দলে একে সমান সংখ্যক স্তম্ভ কদম খোজা কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভ উচ্চতম সংখ্যা কি হ'ব এটা মই ইংলিছতো কৈছো চোৱা যে ইন আৰ্মি contingent of 616 members is to march behind an army band of 32 members in a parade. The two groups are to march in the same number of columns. What is the maximum number of columns in which they can march? গতিকে অংকটোত কি কৈছে চোৱা যে 616 সদস্য এটা সৈন্য বাহিনী গোটে 32 জনীয়া এটা আৰ্মি যেটো বেণ্ড তাৰ পিছফালে তেওঁলোকৰ সমানে মানে কি হৈছে এনসিসি তোমালোকে দেখিছা এনসিসি কৰে যে সমানে মানে খোজ মিলাই যায় যে হয়নে তেন্তে তোমালোকে কেতিয়াবা হয়তো টেলিভিছনটো দেখিছা ক'বাত তোমালোকে দেখিছা গতিকে কি হৈছে সমানে তেওঁলোকে খোজগিটা মিলাই যায় গম পাইছানে তাৰ পিছত গৈ আছে কোনটো 616 জনীয়া সদস্যৰ এটা সৈন্য বাহিনী গোট গৈ আছে একেলগে গৈ আছে সমান খোজে গৈ আছে আৰু তাৰ ফালে কি গৈ আছে আৰ্মি বেণ্ড এটা গৈ আছে তেওঁলোকে সেই সমান খোজ দিয়ে গৈ আছে ঠিক আছে গতিকে ইয়াত মেইন প্ৰশ্নটো হৈছে যে তেওঁলোকে যিমানবাৰ খোজ কাঢ়িছে তেওঁলোকে যিমানবাৰ খোজ কঢ়াত সেই স্তম্ভৰ হাইষ্ট নাম্বাৰ অফ কলমছটো উলিয়াবলৈ কৈছে হাইষ্ট নাম্বাৰ অফ কলম হাইষ্ট কমন ফেক্টৰছ উলিয়াবলৈ কৈছে গম পাইছানে অৰ্থাৎ গসাউ উলিয়াবলৈ কৈছে মানে ইউক্লিডৰ ডিভিজন এলগৰিথম অৰ্থাৎ ইউক্লিডৰ বিভাজন কলন বিধি সহায়ত কি কৰিবলৈ কৈছে তোমালোকক হৰণ কৰি দেখাবলৈ কৈছে অৰ্থাৎ লং ডিভিজন মেথডৰ সহায়ত মই ইয়াৰ আগৰ ক্লাছটোত যেটো কৰিছিলো ঠিক তেনেদৰে তোমালোকে কি কৰিব লাগে এচিএফ উলিয়াব লাগে এই অংকটো তোমালোকে এচিএফ উলিয়াব লাগে ঠিক আছে হাইষ্ট কমন ফেক্টৰ উলিয়াব লাগে গতিকে তোমালোকে সিম্পল একো কৰিবলৈ দৰকাৰ নাই তোমালোকে 32 লগত 616 ডিভাইড কৰি দিবা আৰু তাৰ আনসাৰটো তোমালোকে হেডো উলিয়াব পাৰিবা ঠিক আছে আৰু আনসাৰ কিমান পালা তোমালোকে তলত কমেন্ট বক্সত কমেন্ট কৰি তোমালোকে জনাবা